নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ বন্ধ সম্বন্ধীয় বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ কৰিছে হয় শ্ৰোতাসকল এয়া চাওক আমি আপোনালোকক সেয়া দেখুৱাইছোঁ য'ত গভৰ্ণমেণ্ট অফ অসমৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা 21 মাৰ্চ তাৰিখে এক জাননী প্ৰকাশ পাইছে আৰু যিটো অসমৰ সকলো জিলা আয়ুক্তলৈ এই জাননীখন প্ৰেৰণ কৰা হৈছে আৰু যিটো জাননী আপোনাৰ একচেপ্ট কামৰূপ মেট্ৰ যিটো কামৰূপ মেট্ৰত প্ৰযোজ্য নহ'ব আৰু ইয়াতে আপোনাৰ বিষয়বস্তু দিয়া আছে আপোনাৰ বন্ধক লৈ আপোনাৰ যেহেতু আপোনাৰ ইলেকশ্যন কমিশ্যনে লোকসভা নিৰ্বাচনৰ প্ৰথম ফেজ অহা 19 তাৰিখে ভোটদান সম্পাদন হ'ব সেয়েহে আপোনাৰ ইয়াতে লিখা আছে যে যিবোৰ ঠাইত প্ৰথম পৰ্যায়ৰ আপোনাৰ ভোট অনুষ্ঠিত হ'ব সেই ঠাইত আপোনাৰ ডিচিসকলে তেওঁলোকে লোকেল হলিডে ঘোষণা কৰিব নোৱাৰিব আৰু তাৰ ঠাইত বাকী জিলাত আপোনাৰ য'ত লোকসভা নিৰ্বাচন প্ৰথম ফেজত অনুষ্ঠিত হ'ব সেইবোৰ জিলাত লোকেল হলিডে ঘোষণা কৰিব পাৰিব আৰু সেয়েহে আপোনালোকে এয়া 2 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব ইট ইজ হেয়াৰ বাই ডিৰেক্টেড ডেট নো ডিচি অৰ আৰ ডিষ্ট্ৰিক্ট চেল ডিক্লেয়াৰ লোকেল হলিডে অন 26 March 2024 on account of ensuing Dol Jatra, whose district is going for poll in the first phase, as it will impact the nomination process. নমিনেশ্যনৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হোৱাৰ কাৰণে যিবোৰ ঠাইত প্ৰথম পৰ্যায়ত আপোনাৰ ভোট অনুষ্ঠিত হ'ব তাত তেওঁলোকে দৌল যাত্ৰাৰ কাৰণে বন্ধ ৰাখিব নোৱাৰিব আনহাতে বাকীবোৰত ইচ্ছা কৰিলে ডিচিসকলে জাননী আকাৰে বন্ধ দিব পাৰিব আৰু এয়া গুৰুত্বপূৰ্ণ নটিছখন প্ৰকাশ পাইছে আমি আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ সকলো সৈতে জড়িত প্ৰতিটো তথ্য খবৰ তথ্যৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ।